এইফালে আজিও পৰিল ঘৰৰ পাছফালে আৰু স্কুলৰ পৰা আহিছো আৰু নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছো আৰু আজি এক্সাম দিব যাব লৈছো আৰু ভিডিঅ'টো একদম সকলোৱে চাই থাকক আৰু বাহিৰৰ অৱস্থা একদমেই বেয়া আৰু আজি এটা ৰাইড যোৱাৰ কথা আছিল আৰু বাহিৰৰ অৱস্থা একদম বেয়া দেখাই আছো চাই থাকক আজি এটা ৰাইড যোৱাৰ কথা আছিল সেইকাৰণে এইবিলাক ওলাইছিলো মানে এইটো আগৰ ভিডিঅ'ত দেখা পাইছিলো আপোনালোকে আৰু এইটো পৰি গৈছে চাওক এইফালে গোপ্ৰ চপ্ৰ আছিল উলিয়াই ললো হৈ বাৰু আৰু বাহিৰৰ অৱস্থা এবাৰ দেখাই আছো গাইছ বাহিৰত পৰি আছে পানী চাওক এইফালে পুৰা এদিনতে বানপানী হৈ গ'ল চাওক এইফালে পুৰা একদম পানী হৈ গ'ল সেইটো কাৰণে বেলেগ একো ভিডিঅ' নবনাওঁ আৰু সেইটো কাৰণে এতিয়া স্কুলতে যাব ওলাইছো যিহেতু আৰু সেইকাৰণে অলপ স্কুলৰে ব্লগ আপোনালোকক দেখাওঁ আৰু আজি স্কুলত মোক কিমান ভাল পাইছো আপোনালোক গোটেইখিনি দেখাম মানে আজি ছাবস্ক্ৰাইবাৰ কিমান মোৰ স্কুলত আপোনালোকক মই এটা কাৰ্ড দেখাম সেইটো কাৰণে ভিডিঅ'টো চাওক আৰু এতিয়া ওলাই যাওঁ উপায়টো নাই বেলেগ দিন ৰাইডটো কৰিম ইয়াৰ নেক্সট মিনিটত চাগে ৰাইড হ'ব যদি ৰদটো দিয়ে ভালে গ'লে আৰু এতিয়া ফুল বেগ গাইছ এইখন ল'লো আৰু ঠিকে আছে চাই লওঁ এইখন আছে ঠিকে আছে আৰু মোৰ এটা কম্পাছ ল'ব লাগিব জ্যামিতি বক্স এটা ল'ব লাগিব ইয়াতে নাই চাগে বেলেগ এটাত আছে ইয়াতেও নাই গাইছ ৰ'ব আৰু এইফালে চাওক ইনভেণ্টাৰ একদম লেতেৰা হৈ আছে এইফালে আৰু এইফালে পুৰা চাৰ্জ নাই চাওক এটা কাটা আছে মানে লাইন চাইন নাই একো বাহিৰতো অৱস্থা একদমেই বেয়া উপায় নাই আৰু গাইছ এইটো পাই গ'লো ফাইনেলি মানে আগৰে আছিল নতুন আৰু কিনিব নালাগিল আৰু এইফালে চাওক আইফোন কা ব্ৰেণ্ডিং হে এতিয়াৰ মানে যেতিয়া এইটো কিনিছিল তেতিয়াৰ পৰাই মোৰ আইফোনৰ চখ আছিল 13 প্ৰৰ মানে চখ আছিল সেইটো কাৰণে লৈছিলোঁ আৰু বেছি দিছোঁ আৰু ল'ম কেইদিনমান পিছত লক্ষ্য কৰক আপোনালোকে সেইফালে যে দেখিছে এইফালে বগা পানী হৈ গ'ল ফাইনেলি মানে বাঢ়ি গ'লে পানী এদিনত মই দেখাইছিলোঁ নেক্সট ভিডিঅ'ত আৰু এইটো ভিডিঅ'ত চাওক গাইছ কি হৈ গ'ল চাৰিওফালে দেখিছে গাইছ আপোনালোকে আৰু এতিয়া ৰেইনকোট চেইনকোট পিন্ধি আহিছোঁ অৱস্থাটো একদম বেয়া আৰু এইফালে আমাৰ মন্দিৰ জয় শ্ৰীকৃষ্ণ আৰু এইফালে চাগে পানী বাঢ়ি গ'ল মানে উপায় নাই গাড়ী আছিল নাজানো আৰু ড্ৰিল 2 গাইছ মানে এইফালে গাড়া চাৰা খুন্দি পেলাই আৰু চাওক গাইছ ৰাতি ভালকে পানী পৰিলে তাতে ইমান একদম অৱস্থা বেয়া আৰু যদি ভালকে যদি দুদিন পৰে তেতিয়াহ'লে এইবোৰ চব খতম হৈ যাব খতম আৰু আকাশখনে ভগৱানে মানে কি দিছে আৰু নাজানো আৰু আমাৰতো পুখুৰী ভৰ্তি গাইছ অৱস্থা একদম বেয়া এতিয়া স্কুলত যাইছোঁ আৰু স্কুলত মোৰ কিমান ছাবস্ক্ৰাইবাৰ কিমান মোক ভাল পায় সকলোবোৰ আপোনাক দেখাওঁ কিন্তু আগত পুৰা একদম পানী গাইছ এইফালে এলেন ভাই চাইকেল চাওক ইফালে আজি ইটো কাৰণে আহিছোঁ মই জানো গাইছ ইফালে পুৰা পানী হৈছে চাওক একদম অৱস্থা বেয়া আৰু দেখিছে নহয় আপোনালোকে বতৰৰ মহিমা আৰু তিৰিৰ মহিমা ধৰিব নোৱাৰিছোঁ সেনেকুৱা হৈছে অৱস্থাটো মানে আৰু পানীটো মানে বেছি বাঢ়িছে চাওক ইফালে কিমান পানী খবৰ ভাল আৰু এইফালে আছে বিলাহী এইফালে চাওক কি ধুনীয়া আকাশ আৰু এইফালে চাওক গাইছ উপায় নাই আৰু এতিয়া আমি ঘৰত যাম আৰু এনেকৈ পেচাৰ ভিডিঅ'টো কৰিছোঁ এতিয়া আগত যাম অলপ কাম আছে সিদিনা অটিপিটো নহ'ল আজি যদি হয় হ'ব আৰু খবৰ ভাল মানে ইয়াৰ এটা অৱস্থা হৈছিলে ইটোৰ মানে চিন্তাল পৰিছিল মই আগৰ ব্লগটো দেখিছে আৰু এইফালে আছো চাওক মানে আগৰ ব্লগত ইয়াৰ মানে চেইন পৰিছিল গাইছ ই মৰব লগাইছিল এইফালে বহুত দিন মটৰ চাইকেল হলি বুলি গাইছ আৰু এইফালে আমাৰ নিকিঞ্জ পেহা এটা ডাইলগ দিছিল হা কি ক'লি দেখা একবাৰ দম হেতো দিখা গাইছ দেখিছে এনেকৈ ৰাস্তাৰ মানে মিডিল ফিংগাৰ দেখা এইবোৰক কয় পাগল বুলি আৰু এইফালে চাওক খবৰ ভাল দিনা তই কিয় মিডিল ফিংগাৰ দেখাইছিল এইটো মোৰ জাল্লা হৈছিল অলপ পৰীক্ষা বেয়া হৈছে আচ্ছা দে একো নাই পৰীক্ষা ভাল হ'ব টেনশ্যন নাই গাইছ কি লাগে আপি লাগে তোক আচ্ছা দে এইফালে জ্যোতি লাগে ভাই উন্মান খবৰ ভাল আচ্ছা দে গাইছ আমি আগত যাই আছো চাই থাকো এইফালে আজিও পৰিল উপায় নাই ইয়াৰ শিকাইছে মৰমৰ অৱস্থা ইয়াৰ চাওক পানীখিনি যাই পুৰা একদম মজা মচম হৈ গ'ল আৰু এইফালে আমাৰ মন্দিৰ চাইছে খবৰ ভাল ই বঙাইগাঁৱৰ পৰা আহিছে আৰু উজ্জ্বল দা যদি ভিডিঅ'টো চাইছে বা বঙাইগাঁও কোনোবা ল'ৰা ইয়াক চিনি পাই নাপায় কওক প্লিজ পাই না চবে আচ্ছা দে আৰু এইফালে হা উজ্জ্বল ভাই পায় বহুতে পায় যিটো তুমি মেইন প্লেয়াৰ না বঙাইগাঁৱৰ আচ্ছা দে মাল ডেঞ্জাৰ য়েছ মাল অফ ডেঞ্জাৰ আৰু এইফালে আছে হৰ্ষ আজি পৰীক্ষা কেনে হ'ল ভালে আৰু তোৰ কেনে হ'ল নৱদ্বীপ এই এটা নৱদ্বীপ স্কুলৰ পৰা আহি পালোঁ আৰু অলপ আহি পেলাই মানে বহুত আগতে আহিলোঁ আৰু এইফালে চাই এইফালে কঁঠাল বতৰৰ ফল খাব লাগে আপোনালোকে খাব ঘৰত যদি আছে আৰু নাই যদিও গাইছ বজাৰৰ পৰা কিনি নিব আৰু গাইছ সেইকাৰণে এতিয়া খাই মানে আল্টিমেট মজা খাই বহুতখিনি ভাল লাগিছে এতিয়া খাই পাইলোঁ তাৰপিছত লগ পাইছোঁ এইফালে চাওক কি গৰম মানে
আৰু এতিয়া খাই আছোঁ তামাম গৰম গাইছ আৰু ইফালে পূৰা একদম ধোৱা ওলাই আছে গাইছ কি গৰমে আৰু ইফালে আমাৰ সদায় আহিছে আমাৰ দাদা চ' আৰু বাকী ইফালে চাওক গাইছ কি গৰমে উপায় নাই গাইছ এতিয়া খাই আছোঁ যিটো আপোনালোকৰ কাৰণে চেলেঞ্জটো লৈছোঁ খাওঁ গাইছ